নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ এনেদৰে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো দেখি গম পাইছে কিবা স্পেচিয়েল হয়। মই কাৰণ মিঠাইৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হয় বাৰু, কিবা স্পেচিয়েলে হয়। আৰু কিহৰ স্পেচিয়েল জানেনে? আজি BA ৰিজাল্ট দিছিল আৰু ৰিজাল্টটো ভালে আহিল বাৰু, ফাৰ্ষ্ট ক্লাছে আহিল। সেইকাৰণে ঘৰত সৰু সুৰাকৈ পৰিয়ালৰ সকলোকে চাহ একাপ খাবলৈ নিমন্ত্ৰণ কৰিছোঁ। যিহেতু শহুৰ দেউতাই মিঠাই চিঠাই চব লৈ আহিল অফিচৰ পৰা আহোঁতে, আৰু সেইকাৰণে দাই আৰু খুৰী সকলোকে পৰিয়ালৰ চাহ খাবলৈ মাতিছোঁ। আৰু জানেই, আমাৰ ঘৰত কিবা এটা হ'লেই শুভ কাম হ'লেই আমাৰ ঘৰৰ সকলো মিলি চাহ খোৱা হয়। আৰু আজি ঠিক তেনেদৰে ময়ো চাহ খাবলৈ এয়া পাপৰ ভাজি আছোঁ আৰু মিঠাই আছে। ইমানো ডাঙৰ হোৱা নাই, তথাপিতো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ যেতিয়া নিজকে অকণমান মেচিয়ৰ্ড বুলি ভাবোঁ। আৰু তাকে ইমানকণ সুযোগ দিয়াৰ বাবে মোৰ ঘৰৰ পৰিয়ালৰ সকলোকে বহুত ধন্যবাদ জনাইছোঁ। বিশেষকৈ মা দেউতা, দাই, খুৰী আৰু মোৰ ভণ্টিজনী মানে ননদ, সকলোকে মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকৰ উৎসাহ প্ৰেৰণা সহায় নোপোৱা হ'লে মই হয়তো আগবাঢ়ি যাব নোৱাৰিলোঁহেঁতেন। বিশেষকৈ মোৰ মানুহজনকো মই ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁ পঢ়া বাদ দি মোক পুনৰ পঢ়িবলৈ আগবঢ়াই দিছে আৰু মোক বহুতখিনি ছাপোৰ্ট কৰিছে। সেইকাৰণে তেওঁকো বহুত ধন্যবাদ জনাইছোঁ। আগলৈও যেন ঘৰৰ মানুহবোৰে সদায় এনেদৰে মোক ছাপোৰ্ট কৰি যায়, তাকে আশা কৰিছোঁ। আৰু সেইফালে এতিয়া প্লেট ঠিক কৰি আছোঁ। দাহঁতক মাহঁতে মাতিবলৈ গৈছে চাহ খাবলৈ। চাহ উতলিলে আৰু ৰেডি হৈ গ'ল। আমি চাহ তাহ খাই আজৰি হ'লোঁ। আৰু এয়া বাপেকে পুতেকৰ বাবে চাইকেল কিনি আনিছে নতুন, আৰু হনুমানোতো তৰণিয়ে নাই আৰু গাত নতুন চাইকেল পায়। কালি আৰু ভিডিঅ' কৰা নহ'ল, আৰু আপোনালোকে গম পালেই কিহৰ পাৰ্টি দিলোঁ আৰু কি খালোঁ। ইমানকৈ ডাঙৰ নহয় আৰু সৰু সুৰাকৈ ঘৰৰ সকলো মিলি চাহ খালোঁ আৰু ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া ভিডিঅ' কৰিছোঁ কাৰণ আজি আকৌ ঘৰলৈ আহিলোঁ। দোকানলৈ আহিলোঁ আৰু দোকানলৈও আহিছোঁ, ঘৰলৈ। যিহেতু মোৰ চেনেলটো খোলাৰ পৰা আপোনালোকৰ লগত প্ৰতিটো কথাই মই আপোনালোকক ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰোঁ। সেইকাৰণে কালিও ভাবিলোঁ যে ৰিজাল্ট দিয়াটো এটা স্পেচিয়েল মুহূৰ্ত, সেইটো মোৰ কাৰণে। সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে কেনেকুৱা পায় নাজানো আৰু ভিডিঅ'টো চাই, আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। পৰিৱেশটো মোৰ ভাল লাগিল আৰু আপোনালোককো অলপ দেখাই দিলোঁ। আৰু চাওকচোন, ইমান ধুনীয়া লাগিছে, ৰ'দটো নাই ওলোৱা। গোটেই পথাৰখন সেউজীয়া হৈ গ'ল, লাগিছেনে? ইমান ধুনীয়া প্লেচ, চাওকচোন। ধুনীয়া ঠাইডোখৰত মানুহৰ কেইখনমান ফটো মাৰিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। ল'ৰা ডাঙৰ হৈছে আৰু ফটো মাৰিবলৈ হ'লে, প'জ দিবলৈ জনা হ'লেই। মলুৱা বান্দৰ বাপেকৰ ওপৰত বগাই আছে। সেইফালে চাই দিয়া, হাই কৈ দিয়া। গুড বয়। চুম এটা খাওঁ, চুম এটা খাই দিয়া মোক চুম এটা খাই দিয়া। মই ক'ত খাম? ঘৰৰ মধুৰি, এয়া দেখিছেনে? সেইফালে বনি আছে গাহৰি মাংস, ঔটেঙা। ফালে চিকেন বনি আছে, চিকেন। এই দুইখিনি মায়ে বনাই আছে, এতিয়া আমি খাম। আৰু গাহৰি ঔটেঙা ৰেডি, এতিয়া খাবলৈ বাকী। একেবাৰে সৰু ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকে। অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ আহি আছোঁ। বাই বাই।